নমস্কাৰ মই আজি এটা ত্ৰিকোণমিতিৰ চেপ্টাৰৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নটো সঘনাই আহি থাকে, মেট্ৰিক পৰীক্ষাত আহি থাকে, তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। তো এই প্ৰশ্নটোৰ আজি আমি সমাধান উলিয়াম। তো প্ৰশ্নটো কি আছে? প্ৰশ্নটো আছে ত্ৰিভুজ এ বি চিৰ এ কোণটো সমকোণ আৰু ইয়াৰ দুডাল মধ্যমা বি এল আৰু চি এম প্ৰমাণ কৰা যে 4 × BL স্কোয়াৰ প্লাছ CM স্কোয়াৰ ইকুৱেল টু 5 BC স্কোয়াৰ। তো এই প্ৰমাণটো আমাক কৰিব কৈছে। তো প্ৰমাণটো কৰাৰ আগত আমি জানো যে ত্ৰিকোণমিতিৰ যিমান প্ৰমাণ আছে, জ্যামিতিক প্ৰমাণ আছে, সেই প্ৰমাণখিনি কৰাৰ আগত প্ৰথম আমি চিত্ৰটো অংকন কৰি ল'ব লাগে। কাৰণ যিমান প্ৰমাণ আমি কৰিম চিত্ৰটোৰ পৰাই কৰিম। তো যেতিয়া চিত্ৰটো অংকন কৰিম তেতিয়া প্ৰশ্নটো কোৱা মতেহে কৰিব লাগিব। প্ৰশ্নটোত কি কৈছে? প্ৰশ্নটোত কৈছে ত্ৰিভুজ এ বি চিৰ এ কোণটো সমকোণ। তাৰমানে আমি এটা সমকোণী ত্ৰিভুজ এটা অংকন কৰি ল'ব লাগিব। তো এটা সমকোণী ত্ৰিভুজ আমি অংকন কৰি লওঁ সোঁফালে। আৰু ত্ৰিভুজটোৰ নাম কি কৈছে? এ বি চি। তো আমি এ বি চিটো যিকোনো দিব পাৰিলোঁ হয়, কিন্তু ইয়াতে এই সমকোণটো বিন্দুটো কি হ'ব লাগিব? আমাৰ এ বিন্দুটো হ'ব লাগিব। তো ইয়াতে আহিব আমাৰ এ বিন্দুটো, কাৰণ এ কোণটো সমকোণ কৈছে, এইটো দি দিলোঁ। আৰু বাকী দুটা যে বিন্দু থাকিব এ বি আৰু চি, সেই দুটা আমি নিজৰ ইচ্ছামতে দিব পাৰিম। তো মই দিওঁতে ওপৰত বি দি আছোঁ আৰু তলত চি দি আছোঁ। তো এ বি চি, এই এ বি চিটো হৈ আছে আমাৰ এটা সমকোণী ত্ৰিভুজ, যাৰ এ কোণটো সমকোণ। প্ৰথমখিনি হৈ গ'ল। দ্বিতীয়খিনি কি কৈছে? আৰু ইয়াৰ দুডাল মধ্যমা বি এল আৰু চি এম। তো ইয়াতে দুডাল মধ্যমা আছে, এডালৰ নাম হৈ আছে বি এল। তো বি বিন্দুটো আছে, তো বি বিন্দুৰ পৰা আমি এনেকৈ অংকন কৰিলে এইটো হৈ যাব আমাৰ এল বিন্দু, বি এল। কিন্তু ইয়াতে মধ্যমাৰ অৰ্থটো কি? যে ইয়াতে যে আমি এল বিন্দুটো পাই আছোঁ, এই এলৰ মানটো আমাৰ চি এলৰ লগত কি হ'ব? সমান হ'ব। মানে এই এল বিন্দুটো একদম মাজত আছে, সেইটো আমি গম পালোঁ। এইবাৰ দ্বিতীয়টোৰ নাম কি কৈছে? মধ্যমাডালৰ চি এম। তো চি বিন্দুটো আছে, ইফালৰ বাহুৰ ওপৰত হৈ যাব আমাৰ, এইটো বিন্দুৰ নাম হ'ব আমাৰ এম, চি এম। তো ইয়াৰ পৰা আমি এটা কথা বুজিব লাগিব যে ইয়াতে আমাৰ এম বিন্দুটো কি আছে? মধ্যবিন্দু। এ এমৰ লগত বি এম কি হৈ যাব? আমাৰ সমান হৈ যাব। তো আমি ইয়াতে চিত্ৰটো অংকন কৰি ল'লোঁ। এই চিত্ৰটো অংকন কৰাৰ পিছত প্ৰথম কাম আমাৰ হ'ব বিশেষ সূত্ৰ লিখা। তো বিশেষ সূত্ৰটো তোমালোকে লিখিবই পাৰিবা। তো বিশেষ সূত্ৰটো বেলেগ একো নহয়, কেৱল প্ৰশ্নত যি আছে সেই কথাখিনি হতে লিখিব লাগে। তো বিশেষ সূত্ৰ হিচাপে আমি ওপৰত লিখি ল'ম। কি লিখিম? ত্ৰিভুজ এ বি চিৰ এ কোণটো সমকোণ আৰু ইয়াৰ দুডাল মধ্যমা বি এল আৰু চি এম। তো বিশেষ সূত্ৰ হৈ গ'ল। তাৰপিছত প্ৰমাণ কৰিব লাগে যে, এই কথাখিনিও দিয়া আছে, এই কথাটো লিখি দিবা যে প্ৰমাণ কৰিব লাগে যে 4 BL স্কোয়াৰ প্লাছ CM স্কোয়াৰ ইকুৱেল টু 5 BC স্কোয়াৰ। তো সেই কথাখিনি তোমালোকে নিজে লিখিব পাৰিবা। মই তোমালোকক কেৱল প্ৰমাণটো কৰি দেখুৱাই আছোঁ যে প্ৰমাণটো কেনেকৈ কৰিম। সেইবিলাক আগৰ কথাখিনিতো বিশেষ সূত্ৰ আৰু প্ৰমাণ কৰিব লাগে যে সেই কথাখিনিতো লেখা সহজে, কেৱল প্ৰমাণটো কৰি দিম। প্ৰমাণটো কেনেকৈ কৰে? প্ৰমাণ, কিন্তু সেইটো নহয় যে বিশেষ সূত্ৰ আৰু প্ৰমাণ কৰিব লাগে যে সেই কথাখিনি নেলেখিম আমি, সেইটো নহয়, সেইটো কথা কিন্তু লিখিবই লাগিব। তো ইয়াতে প্ৰমাণটো আমি কেনেকৈ কৰিম? ইয়াতে আমাৰ কেইটা সমকোণী ত্ৰিভুজ গঠন হৈ আছে সেইটো চাম প্ৰথমতে। ইয়াতে আমাৰ তিনিটা সমকোণী ত্ৰিভুজ গঠন হৈ আছে। এটা হৈ আছে আমাৰ এ বি চি, ডাঙৰ যোনটো প্ৰথমতে দিয়া আছিল। দ্বিতীয়তে আমাৰ কি হৈ যাব? এ বি এল, যাৰ এ কোণটো সমকোণ, সেইটো এটা সমকোণী ত্ৰিভুজ গঠন হৈ আছে। আৰু এটা হৈছে এ চি এম, এইটোৰ এ কোণটো সমকোণ, যোনটো সমকোণী ত্ৰিভুজ গঠন হৈ আছে। তো এই তিনিটা সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম। তো প্ৰথম প্ৰমাণত আমাৰ আৰম্ভ হ'ব ত্ৰিভুজ এ বি চিৰ পৰা। এ বি চিত, এ বি চিত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। তো পাইথাগোৰাছৰ সূত্ৰটো আছিল কৰ্ণৰ বৰ্গ সমান সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ কি হয়? সমান হয়। সেইটো আমি জানো। এই কথাটো ইয়াতে লিখি লওঁ। তো এ বিন্দুটো হৈ আছে সমকোণ, তো তাৰ বিপৰীত বাহুটো কি হ'ব? আমাৰ বি চি। তো কৰ্ণৰ বৰ্গ মানে বি চি স্কোয়াৰ ইকুৱেল টু, তো বাকী দুটা বাহু কি আছে? আমাৰ এ বি আৰু এ চি। তো ইয়াতে আহি যাব আমাৰ এ বি স্কোয়াৰ প্লাছ এ চি স্কোয়াৰ। এইটো আমাৰ হৈ যাব 1 নম্বৰ সমীকৰণ। এবাৰ আহিব আমাৰ 2 নম্বৰ সমীকৰণ। তো 2 নম্বৰ সমীকৰণটো কেনেকৈ পাম? বাকী এটা ত্ৰিভুজৰ পৰা। তো সেই ত্ৰিভুজটো আমাৰ কোনটো হ'ব? এ বি এল। ত্ৰিভুজ এ বি এলত ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। তাৰ সমকোণটো কোনটো আছে? আমাৰ এ বিন্দুটো আছে। তো এ বিন্দুৰ বিপৰীত ফালত থকাটো কৰ্ণ হ'ব বি এল। তো ইয়াতে আহিব আমাৰ বি এল স্কোয়াৰ ইকুৱেল টু, বাকী দুটা বাহু আহিব আমাৰ এ বি আৰু এ এল। ইয়াতে আহিব আমাৰ এ বি স্কোয়াৰ প্লাছ এ এল স্কোয়াৰ। কিন্তু এইটোৱে আমাৰ 2 নম্বৰ সমীকৰণ নহ'ব। ইয়াতে আমি কি কৰিব লাগিব? এ এলটোক চেঞ্জ কৰিব লাগিব, কাৰণ ডাঙৰ ত্ৰিভুজ ইয়াতে যিকেইটা আমাৰ বাহু দিয়া আছে তাতে আমাৰ যদি আমি চাওঁ তেনেহ'লে ডাঙৰ ত্ৰিভুজটো বি চিটো ডাঙৰ, ইয়াতে চি এম, এইটো চি এম যোনটো হৈ আছে এইটো কৰ্ণ, বি এল এইটো কি হৈ আছে? আমাৰ কৰ্ণ। কিন্তু এ এলটো নাই, এ এলটোক আমি কি কৰিম? চেঞ্জ কৰিম। তো এ এলটোক যদি চেঞ্জ কৰোঁ মানে এই মানটো এ চিৰ সাপেক্ষে চেঞ্জ কৰিম। এ এলৰ মানটো এ চিৰ সাপেক্ষে চেঞ্জ কৰিম।
যেহেতু এইটো মাজৰ বিন্দু তে এ এলৰ মানটো আৰু চি এলৰ মানটো কি হ'ব আমাৰ সমান হ'ব তে এ এলৰ মানটো কি হ'ব আমাৰ হাফ অফ কি হৈ যাব আমাৰ এ চি মানে এ চি বাই 2 তে এই মানটো আমি কি কৰিম ইয়াতে বহুৱাই দিম পিছৰ লাইনত এইটো ইয়াতে বি এল স্কোয়াৰটো ঠিকে থাকিব এ বি স্কোয়াৰ এইটো ঠিকে থাকিব এ এলৰ ঠাইত কি হ'ব আমাৰ এ চি বাই 2 মানে এ চিৰ আধা হৈ আছে এ এলৰ মানটো তে এ চি বাই 2 তাৰ স্কোয়াৰ আছিল তে ইয়াতে কি হৈ যাব আমাৰ হোল স্কোয়াৰ এবাৰ আহিব তাৰ তলত মানে এইটো স্কোয়াৰ কৰি ল'ব লাগিব বি এল স্কোয়াৰ ইকুৱেল টু এ বি স্কোয়াৰ প্লাছ ইয়াতে ভগ্নাংশত যদি স্কোয়াৰ থাকে তেনেহ'লে ওপৰটোৰ বৰ্গ কৰি আমি ওপৰত লিখিম তলৰটোৰ বৰ্গ কৰি তলত লিখিম তে এ চিৰ বৰ্গ কৰিলে ইয়াতে হ'ব আমাৰ এ চি স্কোয়াৰ আৰু তলত কি হ'ব আমাৰ 2 স্কোয়াৰ কিমান হৈ যাব আমাৰ 4 এইটোক দিম আমি 2 নম্বৰ সমীকৰণ এইবাৰ আহিব 3 নম্বৰ ত্ৰিভুজটো তে 3 নম্বৰ ত্ৰিভুজটো আমাৰ কি আছে এ চি এম তে ত্ৰিভুজ এ চি এমত ইয়াতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কৰ্ণটো কি হ'ব এৰ বিপৰীত বাহুটো হ'ব আমাৰ চি এম তে ইয়াতে আহিব আমাৰ চি এম স্কোয়াৰ ইকুৱেল টু বাকি দুটা বাহু আহিব এ চি আৰু এ এম তে ইয়াতে আহিব আমাৰ এ চি স্কোয়াৰ প্লাছ এ এম স্কোয়াৰ ইয়াতে আমি কি কৰিম যেনেকৈ ওপৰটোত আমি কি কৰিছিলোঁ এ এলটোক চেঞ্জ কৰিছিলোঁ এইবাৰ আমি এ এমটোক চেঞ্জ কৰিম তে এ এম যেনেকৈ ইয়াতে এ এলৰ মানটো এ চিৰ সাপেক্ষে চেঞ্জ কৰিছোঁ ইয়াতে এ এমৰ মানটো এ বিৰ সাপেক্ষে চেঞ্জ কৰিম তে ইয়াতে এ এলৰ মানটো হাফ অফ এ চি আছিল ইয়াতে এ এমৰ মানটো যাব হাফ অফ কি হৈ যাব আমাৰ এ বি তাৰমানে এ বি বাই 2 এইটো আমি চেঞ্জ কৰি ল'ম তে বাওঁফালৰ মানটো ঠিকে থাকিব চি এম স্কোয়াৰ ইকুৱেল টু এ চি স্কোয়াৰো ঠিকে থাকিব এ এমটোক চেঞ্জ কৰিলে এ বি বাই কি আহি আছে আমাৰ 2 যেনেকৈ আগৰটোৰ স্কোয়াৰ আছিল এইটোৰো স্কোয়াৰ হৈ যাব এবাৰ আমি ইয়াৰ কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব তে ইয়াতে আহিব আমাৰ চি এম স্কোয়াৰ ইকুৱেল টু এ চি স্কোয়াৰ প্লাছ ওপৰটোৰ বৰ্গ এ বিৰ বৰ্গ কৰিলে ওপৰত আহিব আমাৰ এ বি স্কোয়াৰ আৰু তলৰটোৰ 2ৰ বৰ্গ কৰিলে কিমান আহিব আমাৰ 4 তে এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ এতিয়া আমাৰ তিনিটা সমীকৰণ ইয়াতে পাই গ'লো এতিয়া আমি কি কৰিব লাগিব এতিয়া এবাৰ প্ৰমাণটো কি কৰিব দিছে সেই কথাখিনি যদি চাই লওঁ এই 1 2 3 নম্বৰ সমীকৰণটো কি কৰিব লাগিব আমি বুজি পাম তে প্ৰমাণৰ বাওঁফালে কি আছে প্ৰমাণৰ বাওঁফালে আছে বি এল স্কোয়াৰ প্লাছ চি এম স্কোয়াৰ 4টো বাদ দিওঁ এইটো পিছত আহিব সংখ্যা এইটো তে বি এল এইটো আছে 2 নম্বৰৰ বাওঁফালে চি এম এইটো 3 নম্বৰৰ বাওঁফালে তে 2 নম্বৰ আৰু 3 নম্বৰ সমীকৰণটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব কাৰণ মাজত প্লাছ চিন আছে যোগ কৰিব লাগিব তে 2 নম্বৰ আৰু 3 নম্বৰ সমীকৰণটো আমি যোগ কৰিম তে ইয়াতে মোৰ জায়গাটো নোহোৱা হ'ল সেইকাৰণে মই মুছি দি কিনে নতুনকৈ আৰু একবাৰ কৰিম কিন্তু মই সমীকৰণ তিনিটা তোমালোকৰ কাৰণে ইয়াতে লিখি লম সমীকৰণ তিনিটা ওপৰত এনে লিখি লৈছোঁ বুজাৰ কাৰণে কিন্তু সমাধানত এইখিনি নাহিব তোমালোকে আগত যিখিনি আহিছিল সেইখিনিৰ পৰা নতুন ইয়াৰ পৰা আৰম্ভ হ'ব ইয়াৰে তলৰ পৰা আৰম্ভ হ'ব কি কৰিব লাগিব এইটো এনে দেখাৰ কাৰণে মানে আমাৰ মনত যাতে থাকে সেইকাৰণে আমি ইয়াতে লৈ লৈছোঁ সমীকৰণ তিনিটা লিখি তে আমি আগতে কৈছিলোঁ যে কি কৰিব লাগিব 2 নম্বৰ আৰু 3 নম্বৰ সমীকৰণটো কি কৰিব লাগিব যোগ কৰিব লাগিব তে ইয়াতে আমি লিখিব লাগিব 2 + 3 ইমপ্লাইজ এনেকৈ লিখিলে হ'ব নহ'লে তোমালোকে ভাষাটো লিখিব পাৰা যে 2 আৰু 3 নং সমীকৰণ যোগ কৰি পাওঁ তেনেকৈও লিখিব পাৰা এই কথাটো সেইটোৱে বুজাই আছে তে বাওঁফালৰখিনি বাওঁফালে প্লাছ কৰিম তে বাওঁফালে আমাৰ 2ৰ বাওঁফালে কি আছে বি এল তে বি এল স্কোয়াৰ আৰু সোঁফালৰখিনি আগতে নেলিখোঁ এবাৰ 2 নম্বৰৰ বাওঁফালে কি হৈ যাব প্লাছ চি এম স্কোয়াৰ ইকুৱেল টু এবাৰ সোঁফালৰখিনি আহিব সোঁফালৰ 2 নম্বৰৰখিনি আগত লিখি লওঁ এ বি স্কোয়াৰ প্লাছ এ চি স্কোয়াৰ বাই 4 প্লাছ এ চি স্কোয়াৰ প্লাছ এইখিনি মুছি দিওঁ এ বি স্কোয়াৰ ডিভাইডেড বাই 4 সোঁফালে প্লাছ কৰি ল'লোঁ তো বাওঁফালে প্লাছ নহয় কিন্তু সোঁফালে হ'ব তো বাওঁফালৰখিনি আমি একে ৰাখি থৈ দিম ইয়াতে তো বাওঁফালে হৈ যাব বি এল স্কোয়াৰ প্লাছ চি এম স্কোয়াৰ ইকুৱেল টু সোঁফালে ভগ্নাংশৰ কি হ'ব আমাৰ যোগ হ'ব তো সেইকাৰণে আমি কি কৰিব লাগিব লসাগুটো লৈ ল'ব লাগিব তো লসাগু কিমান আছে ইয়াতে 1 আছে 4 আছে 1 আছে 4 আছে মানে 4 আৰু 4 ৰ লসাগু কিমান হৈ যাব আমাৰ 4 এবাৰ ইয়াৰ তলত 1 আছে 1 যাব কিমান বাৰ 4 বাৰ 4 পূৰণ এ বি স্কোয়াৰ তে ইয়াতে 4 এ বি স্কোয়াৰ ইয়াতে যাব 1 বাৰ তে ডাইৰেক্ট কি থাকিব আমাৰ এ চি স্কোয়াৰ তোমালোকে ক্লাছবিলাক বুজিয়ে পাবা যেহেতু আগতে কৰিছে এইবিলাক তো কোনো টান নহয় ইয়াৰ তলত কিমান আছে 1 আছে 1 যাব কিমান বাৰ 4 বাৰ তে ইয়াতে 4 কি হৈ যাব আমাৰ এ চি স্কোয়াৰ আৰু ইয়াতে যাব 1 বাৰ তেনেহ'লে কি হৈ যাব আমাৰ ডাইৰেক্ট এ বি স্কোয়াৰ এবাৰ ওপৰত কি হৈ আছে আমাৰ প্লাছ হ'ব কেইটামান কিন্তু বাওঁফালে নাই বাওঁফালৰখিনি একে থাকিব ইয়াতে হ'ব আমাৰ বি এল স্কোয়াৰ প্লাছ চি এম স্কোয়াৰ ইকুৱেল টু
তে সোঁফালে তলত 4 থাকিব ইয়াতে ab স্কয়ার 4টা আছে ab স্কয়ার এটা আছে মানে 4টা আৰু এটা কেইটা হৈ যাব 5টা মানে 5ab স্কয়ার প্লাস কৰিছো তাৰ পিছৰটো আছে আমাৰ 4ac স্কয়ার প্লাস 1ac স্কয়ার তে কিমান আহি যাব আমাৰ 5ac কি হৈ যাব আমাৰ স্কয়ার তে ওপৰত আমাৰ কি আছে 5 5 কি আছে কমন আছে তো কমনটো আনি লও তে কমন আনিলে ইয়াতে বাওফালে 4bl স্কয়ার প্লাস cm স্কয়ার ইকুয়াল টু তলৰ 4 টো ঠিকে থাকিব তে ওপৰটো কমন আনি লও 5 কমন আহিব তে ইয়াতে হ'ব আমাৰ ab স্কয়ার প্লাস ac স্কয়ার এবাৰ আমি 4 টোক বাওফালে যদি লৈ আহু তে তেনেহলে ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব মানে bl স্কয়ার প্লাস cm স্কয়াৰৰ লগত কি হৈ যাব 4 টো পূৰণ হৈ যাব আৰু সোঁফালে কি থাকিব 5 5 to 5 এ থাকিব কিন্তু ab স্কয়ার প্লাস ac স্কয়ার ইয়াৰ ঠাইত কি লিখিব পাৰিম এক নম্বৰ সমীকৰণত আছে সোৱা ab স্কয়ার প্লাস ac স্কয়ার তাৰ ঠাইত কি লিখিব পাৰিম bc স্কয়ার তে 5 কি লিখি দিব পাৰিম আমি bc স্কয়ার যোনটো আমাৰ প্ৰমাণ হৈ গল তোমালোকে চাই লোৱা তে আশা কৰিছো তোমালোকে প্ৰশ্নটোৰ সমাধান বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে প্ৰথমৰ পৰা আৰু একবাৰ চোৱা নিশ্চয় তোমালোকে বুজি পাবা আৰু এই ধৰণৰ ইম্পৰ্টেন্ট সমাধান পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তো আজিলৈকে ইয়াতে এৰিছো নমস্কাৰ